তো ৰাইজসকল আমাৰ দেশৰ শিশুসকলক যিহেতু আমাৰ দেশৰ ভৱিষ্যত বুলি ভবা হয় নহয় জানো আৰু আমাৰ প্ৰত্যেকজন পিতৃ মাতৃয়ে নিজৰ সন্তানক সৰুৰে পৰা পঢ়া শুনাৰ লগতে খেলা ধূলাৰ লগত তেওঁলোকৰ জড়িত ৰখাটো তেওঁলোকে নিশ্চয় বিচাৰে আৰু জড়িত থাকিলে তেওঁলোকৰ মানসিক শাৰীৰিকভাৱে স্বাস্থ্য উন্নতি সাধন হয় লগতে ভৱিষ্যতো গঢ়িব পাৰে খেলা ধূলাৰ জৰিয়তে আৰু আজি আপোনালোকক এখন ঠাইলৈ লৈ যাম যি ঠাইত কেইজনমান ব্যক্তিয়ে 8ৰ পৰা 10 বছৰ বয়সৰ শিশুসকলক বিনামূলীয়াকৈ ফুটবলৰ প্ৰশিক্ষণ দি আহিছে আজি এবছৰ আগৰ পৰা আৰু সেই ব্যক্তিগত আপোনালোকক চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম আৰু লগতে শিশুসকলক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকক কিমান কি আগবাঢ়িছে তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আহি পালোঁ মই এই খেলপথাৰখন আৰু মোৰ পিছফালে দেখিছে সকলো ভাইটিসকল পূৰা তেওঁলোকক অনুশীলন কৰাই আছে বৰ্তমান সৌ দাদাজনে তেওঁলোকৰ কোচা হয় সেইজন প্ৰশিক্ষণ তেওঁ দিয়ে আৰু এই খেলপথাৰখন হৈছে দিচাংপানী হাইস্কুলৰ খেলপথাৰ এইখন দিছে দিচাংপানী হাইস্কুল তাৰ বেক চাইডে আছে এখন খেলপথাৰ বৃহৎ এখন খেলপথাৰ হয় এতিয়া তেওঁলোকৰ অনুশীলন আপোনালোকক অকণমান দেখুৱাই লৈছোঁ ৰ'ব তো এফালে এওঁলোকে খেল খেলি আছে অনুশীলন কৰি আছে এফালে তুমি কিমান দিনৰ পৰা শিকি আছা মোৰ এবছৰ হ'বলৈ হৈছে ন ছাৰহঁতে কেনেকৈ শিকাইছে ভালে শিকাইছে ন কিমানজন আছে টোটেল তোমালোকৰ লগত প্ৰথমতে বহুত আছিলে এতিয়া আজি কমেই হৈছে ন এনেই আজি কম হৈছে আৰু তোমালোকৰ ডাঙৰখিনি আছিলে ন ডাঙৰসকল আজি ক'ত খেলিবলৈ গৈছে ঠিকে আৰু এইফালে ভাইটি তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম চন্দন গগৈ ঘৰ ক'ত তোমাৰ জজলি পাঁচলি বা বহুত দূৰৰ পৰা আহিছে আৰু তোমাৰ দীপ্তকণ্ঠ বৰুৱা ন আৰু এইফালে অলপ ডাঙৰ দেখিছোঁ অলপ এইসকল আৰু তুমি কিমান দিনৰ পৰা ইয়াত শিকি আছা মই ডেৰ বছৰ হৈছে ন ছাৰহঁতে কেনেকুৱা শিকাইছে ঠিকে শিকাইছে ন মজা তেনেহ'লে আৰু এইফালে আছে এইসকল পূৰা খেলি আছে আৰু সেইফালে অলপ সৰু আৰু এতিয়া মই আমাৰ কোচাসকলৰ প্ৰশিক্ষণ যিসকলে দি আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম এইসকল হৈছে ব্যক্তি তেওঁলোকে বৰ্তমান এই সৰু কণ ভাইটিসকলক কোৰ্চ কৰি আছে তেওঁলোকক প্ৰশিক্ষণ দি আছে আৰু তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এয়া হৈছে আমাৰ দেৱাশিষ ফুকন নমস্কাৰ আৰু আপোনালোকে কিমান দিনৰ পৰা এওঁলোকক প্ৰশিক্ষণ দি আছে আমি 1.5 বছৰমান হৈ গ'ল এইখিনি প্ৰশিক্ষণ দিয়া আৰু প্ৰশিক্ষণ মানে আমি নিজ ফালৰ পৰা ক্ৰীড়া মণ্ডলৰ ফালৰ পৰা এইটো হেৰি লৈছোঁ উদ্যোগটো লৈছোঁ আমি সেই উদ্যোগে মানে সেই ক্ৰীড়া মণ্ডলে আমি উদ্যোক্তা হ'ল তাৰপিছত আমাৰ মানে লগত আৰু আছে উপদেষ্টা কেইজনমান আছে উপদেষ্টা কেইজন হ'লগৈ আমাৰ দিগন্ত বৰুৱা প্ৰশান্ত মোহন আৰু নৱ বৰুৱা ঠিকে এতিয়া আমাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ এই কণ ল'ৰা ছোৱালীখিনি বাহিৰলৈ যাতে লৈ নিব পাৰোঁ ভৱিষ্যতটো খেলি মানে আজিকালিতো খেল ধেমালিৰ ওপৰতে হেৰি পৰিছে খেল খেলি যাতে ভৱিষ্যতে কিবা এটা কৰিব পাৰে নিজৰ স্বাস্থ্যটোৰ কাৰণেও এতিয়া ধৰক কিছুমান আমি দেখিছোঁৱে আৰু আৰু খেলেও যে ভৱিষ্যতটো গঢ়িব পাৰে হয় নহয় আজিকালিতো হৈছে সেনেকুৱা সেইটো উদ্দেশ্য লৈ আমি মানে এতিয়া ইয়াত প্ৰশিক্ষণ দিয়া হেৰিটো পোৱা হৈছে ভৱিষ্যতলৈ ঠিক আছে আজি 1 বছৰ আগৰ পৰা হয় আজি 1 বছৰ আগৰ পৰা হৈ আছে যোৱা বছৰ 13ৰটো আমি মানে ইয়াত খেল হৈছিলে 13ৰ ন 13ৰ আমাৰ এই স্বৰ্গীয় আনন্দ বৰুৱা শুৱনি হেৰি হৈছিলে আৰু লগতে মানে কি হ'ল সেইখন আমাৰ ঘৰুৱা দলটোৱে জিকিলে ফাইনেলত আৰু আমাৰ একেবাৰে ওচৰৰে আমাৰ একেবাৰে এজন ককাইদেউ হয় মোৰ এয়া হৈছে নিতুল ফুকন দা আৰু মেইন কোচাৰ আছে এখেত হয় আৰু আপুনি তেওঁ কৰি আছে ঘৰত এনেই থকা অৱস্থাত ঠিক সিহঁতি ওলাই আহিবৰ কাৰণে মই এই বস্তুটো মানে পক্ষেপতা ল'লোঁ আৰু আমাক আগুৱাই নিয়া মানুহকেইজনে হ'ল দিগন্ত বৰুৱা প্ৰশান্ত মোহন আৰু নৱ বৰুৱা আমাক
মাত্ৰ 5 দিনৰ কাৰণে এই মাইবেলা থাৰ্মিলত হৈছিলে তাত আমাক এটা প্ৰশিক্ষণ দিছিলে যে তোমালোকে সেই প্ৰশিক্ষণটো লৈ আমাৰ স্থানীয় যিমান সৰু সৰু শিশুৱে হওক মানে যিকেইজন ধৰি লওক খেলুৱৈ লোৱা হয় সিহঁতক উলিয়াই আনিবৰ কাৰণে আমাক এই প্ৰশিক্ষণটো দিছিলে। এতিয়া বৰ্তমান বেবী লীগৰ কাৰণে আমাৰ টীমটো আজি কেই তাৰিখৰ পৰা হৈছিলে ন জানুৱাৰীৰ পৰা হৈছিলে জানুৱাৰী মাহৰ পৰা এই চুকাফা গোল্ডেন বেবী লীগ মানে টেঙা পুখুৰীত হৈ আছে। আমাৰ টীমটো এতিয়া বৰ্তমান দুইটা এটা হ'ল 12 বছৰীয়া টীম আৰু এটা হ'ল 10 বছৰীয়া দুইটা টীমে এতিয়া বৰ্তমান ফাইনেলত উপনীত হৈছে। অহা 14 মে' তাৰিখে হ'ব ন 14 মে'ত হ'ব ফাইনেলটো আৰু আশা আছে আমাৰ টীমটো জয়ী হোৱাটো। হয় ঠিকে আৰু দুইটা টীমে জয়ী হ'ব বুলি মানে সম্পূৰ্ণ আশা আছে। 8 পৰা 10 বছৰ যে তাৰ ওপৰত আপোনালোকে প্ৰশিক্ষণ দিছোঁ মানে যোৱা বছৰ ইয়াত 13 এখন খেল হৈছিলে সেই 13 খেলত ঘৰুৱা টীমটোৱে চেম্পিয়ন হ'ল আৰু আমাৰ আছে 14 আছে 15 ল'ৰা আছে আৰু 17ও আছে 17 বছৰলৈকে ন যোৱা বছৰ খেলালোঁ গোটেই টীমকেইটাকে খেলাই আছোঁ আৰু এতিয়া বৰ্তমান আজি NILৰ ট্ৰায়েল হৈছিলে টেঙাপুখুৰীত তাত এই 17 বছৰৰ পৰা আৰু 14 বছৰৰ ভিতৰত সিহঁতি ট্ৰায়েল দিব গৈছে। ঠিকে ভাল কথা। ইয়াতে আৰু দুজন প্ৰশিক্ষক আছে আমাৰ নিতুল ফুকনৰ উপৰিও খগেশ্বৰ ফুকন আছে বুলবুল মোহন তেখেতসকলো আজি কিন্তু উপস্থিত নাই কিবা কাৰণত খগেশ্বৰ ফুকন হেৰিত গৈছে ট্ৰায়েল দিবৰ কাৰণে খগেশ্বৰ ফুকন এতিয়া ট্ৰায়েলত গৈছে আজিতো NIL গৈছে NILত গৈছে ঠিক আমাৰ টোটেল গোটেইখিনি 120 মান হ'ব 120 মান সৰুৰ পৰা মানে 17 বছৰলৈকে মানে ধৰি লওক 8 পৰা 17 বছৰলৈকে 120 জন মান হ'ব ন বৰ্তমান এতিয়া আমি ডাঙৰখিনি ৰাখি থৈছোঁ। এতিয়া ইহঁতৰ যেতিয়া নেকি ফাইনেলটো শেষ হ'ব তাৰ পাছত আমি ডাঙৰখিনিলৈ যাম। ঠিকে যিসকল শিশুৱে মানে ইয়ালৈ শিকিবলৈ অহা নাই বা তেওঁলোকক মাক বাপেকক বা অভিভাৱকসকলক কি বুলি ক'ব? তেওঁলোককতো আমি কৈয়ে থাকোঁ যে ল'ৰাটো যদি ঘৰত এনেই থাকে তাক পঠিয়াই দিয়াটো ভাল বুলি কওঁ। আহিছে আজি কেইবাজনো আহিলে আজি তেওঁলোকক কেনেকৈ কোৱাৰ কাৰণে আৰু আমাৰ এতিয়া যিখন খেল এই মানে গল্ডেন বেবী লীগখন যিখন হৈ আছে যে সেইখনৰ কাৰণে আমাৰ এতিয়া ল'ৰাকেইটা বেছি উৎসাহ হৈ গ'ল মানে এতিয়া আগন্তুক আৰু হ'ব বুলি আশা এটা আছে মানে। ঠিকে আৰু নেক্সট এটা ক'ৰবাত খেলা এতিয়া বৰ্তমান ট্ৰায়েলহে হয় ট্ৰায়েলটো হ'ব ট্ৰায়েলটো হোৱাৰ লগে লগে খবৰটো আহিলে আমি ল'ৰা নিব লাগে। ঠিকে আৰু সকলোৱে ইয়ালৈ পঠিয়াব ওচৰ চুবুৰীয়াসকলক কৈছোঁ আৰু যিসকলৰ অভিভাৱকে ইয়ালৈ শিশুসকলক পঠিওৱা নাই তেওঁলোকক শিকাবলৈ ইয়ালৈ পঠিয়াব মন গা মানে স্বাস্থ্য ভালেই থাকে মানে অকল পঢ়াটোৱে নহয় আজিকালি খেলো লাগে আৰু খেলেতো ভৱিষ্যত গঢ়িব পাৰে। ঠিকে আপোনালোকৰ এই টীমটোৰ নাম কি ৰাখিছে আপোনালোকে যি প্ৰশিক্ষণ দি আছে যে? এইটো আমাৰ টীমটোৰ নাম অসম জ্যোতি সংঘ ন আৰু এইফালে জাৰ্চিকেইটাত দেখিছে AJS অসম জ্যোতি সংঘ এষ্টাব্লিছ 1990 চনত। এইফালে জাৰ্চিবিলাক হালধীয়া আৰু ইয়াত ষ্টিকাৰ এইটো আৰু এই জাৰ্চিকেইটাৰ পাছফালে সকলো শিশুৱে নাম লিখা আছে জ্যোতিময় মচেং নিবিৰ এনেধৰণে এইবিলাক দেখিছে বিটু এইফালে এনেকুৱাকৈ আছে আৰু খুব ধুনীয়া হয়। তোমাৰ কেনেকুৱা লাগিছে? ভালে। তুমি কিমান দিনৰ পৰা শিকি আছা? 1 বছৰ হ'ল। ছাৰহঁতে কেনেকুৱা শিকাই আছে? ভালে শিকাইছে ন? ঠিকে আছে এইফালে এজন ভাইটি আছে তোমাক এটা প্ৰশ্ন সুধিম মই তুমি যে এই খেল প্ৰশিক্ষণ লৈ আছা তোমাৰ এটা অভিজ্ঞতা এটা কোৱাচোন। মোৰ অভিজ্ঞতা এটাই হৈছে যে মই খেলি মানে আগতকৈ বহুত ক্ষীণ হৈছোঁ। আগতে তুমি কিমান কেজি আছিলা? এনেই 64 মান। 64 আছিলা, এতিয়া কিমান কেজি হ'লা? এতিয়া 45 ন? সেইকাৰণে মই কৈছোঁ নহয় খেলি থাকিব লাগে। এতিয়া ইমান সৰুতে যদি 64 কেজি আছিলে এতিয়া তোমাৰ বয়স কিমান হৈছে? 13 বছৰ। 13 বছৰতে যদি 64 কেজি হয় তেনেহ'লে এইটো বয়স অনুযায়ী এইটো অলপ বেছি অভাৰেজ ৱেইট বুলি ক'ব পাৰি। সেইকাৰণে মানে ই খেলি বৰ্তমান এতিয়া হ'লে কিমান হ'ল তোমাৰ 45। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল কথা। আৰু এইজনো আছিলে বোলে আগতে শকত, তুমি কিমান কেজি আছিলা আগতে? 30 কেজি। এতিয়া তোমাৰ কিমান কেজি হ'ল? 25 কেজি হ'ল। ভাল কথা তেনেহ'লে, স্বাস্থ্য ভালে থাকিব তেনেহ'লে, হয় নে নহয়? তুমি সদায় আহা নে ইয়ালৈ? কেতিয়াবা নাহা ন? তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? 5ত ন? ঠিকে আছে ধন্যবাদ দেই। তো এইফালে দেখিছে প্ৰায় কোচাৰসকলে তেওঁলোকক
প্ৰশিক্ষণ এনেদৰে দি আছে সৰু সৰু কণ কণ ভাইটিসকলক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত যদি হয় তেনেহ'লে মোৰ ফ'ল' বটামটো আপুনি ক্লিক কৰিব। আৰু এইফালে দেখিছে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আজিলৈ ধন্যবাদ। জয় অসম।